কিমান দিন আমি আৰু কিমান দিন আছে কাম স্যাটিসফ্যাকশন আছে পুৰা স্যাৰ এতিয়ালৈকে স্যাৰ স্যাটিসফ্যাকশন আছে স্যাৰ পুৰা হাতৰ নিচিনা লাগি আছে ঠিক আছে আপোনালোকে সহায় কৰিব দেই গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ বিন্নাচৰত মন্ত্ৰী পিছ হাজৰিকা গংগাধৰ নৈ খহনীয়া পৰিদৰ্শন গংগাধৰ নদীয়ে দীৰ্ঘদিন ধৰি ভাৰত বাংলাদেশৰ সীমান্তৰ বৃহৎ অঞ্চলৰ লগতে সীমান্ত সংযোগী একমাত্ৰ কেডি গড়কাপ্তানি পথৰ বৃহৎ অংশ খহাই নিয়ে অঞ্চলখনত থকা সীমান্ত পথ আৰু সীমান্তৰ কাইটিয়া তাঁৰৰ বেৰৰ প্ৰতিও তীব্ৰ ভাবুকিৰ সৃষ্টি কৰে যিকোনো মুহূৰ্ততে সীমান্ত সংযোগী কেডি পথ আৰু সীমান্তৰ কাইটিয়া তাঁৰৰ বেৰৰ খহাই নিয়া উপক্ৰম হয় নদীৰ বুকুত বিলীন হৈছে হেজাৰ হেজাৰ বিঘা মাটি বহু পৰিয়াল ভেটি মাটি হেৰুৱাই অঘৰী হৈছে শেহতীয়াকৈ গংগাধৰ নৈ এনে প্ৰবল খৰাখহনীয়া ৰোধ কৰাৰ বাবে 12 কোটি 50 লাখ টকাৰ আঁচনি গ্ৰহণ কৰা হয় উক্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে গৰাখহনীয়া ৰোধৰ বাবে গ্ৰহণ কৰা আঁচনিৰ কাম পৰিদৰ্শন কৰি কামৰ বুজ লয় গোলকগঞ্জৰ পৰা তপনৰ ৰিপৰ্ট ষ্টাৰ লাইভ 24 অসম ৰাইজে কৈছে কাম খুব ভালকৈ হৈছে আমাৰ অফিচাৰসকলেও কৈছে ঠিকাদাৰে খুব ভালকৈ কাম কৰিছে আসলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ আমি যাতে আমাৰ যিখিনি সীমা আমাৰ যিখিনি বৰ্ডাৰ বাংলাদেশৰ লগত সেই জাগাবিলাকত যাতে আমি খুব ভালদৰে কাম কৰোঁ আমাৰ বাংলাদেশৰ বাংলা সিপাৰে কেনেকুৱাটো আমি নাজানো কিন্তু আমাৰ মনত এইটো থাকিব লাগে যাতে বৰ্ডাৰ এৰিয়াত আমাৰ দেশৰ বৰ্ডাৰত আমি ভাল কাম কৰিব লাগে ৰাস্তা ভালকৈ বনাব লাগে বা ডেভেলপমেণ্টৰ কাম কৰিব লাগে ক'ৰবাত যদি নদীয়ে খহাইছে তাক প্ৰটেকশ্যন কৰিব লাগে মুঠৰ ওপৰত আমাৰ বৰ্ডাৰত যিসকল ব্যক্তি আছে তেওঁলোক যাতে ভাল পৰিৱেশত থাকিব পাৰে তাৰ কাৰণে কাম কৰিবলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক নিৰ্দেশ দিছে আৰু তাৰ কাৰণে এই 1400 মিটাৰত 12.5 কোটি টকাৰ আমি জিঅ'বেগ প্ৰটেকশ্যন প্লাছ ৰাস্তাটো বনোৱাৰ কাৰণে কাম কৰিছোঁ আৰু এই কামখিনি তাই সেইকাৰণে চাবলৈকে আহিলোঁ গ'লোঁ আমি সেইখিনি থাকিবই ডেফিনেটলি তথাপিতো আপোনালোকক কৈছোঁ এই 1400 মিটাৰৰ এইটো কাম তাতে আৰ্থৱৰ্কো আছে আৰু প্ৰটেকশ্যনো আছে প্ৰটেকশ্যনৰ কাম আৰম্ভ হৈছে আজি 20 দিন ধৰি কাম পূৰ্ণগতিত চলি আছে মই বহুতো ৰাইজক সুধিলোঁ সকলোৱে ক'লে খুব ভালকৈ কাম কৰিছে আমাৰ ইঞ্জিনিয়াৰসকলে ক'লে খুব ভালকৈ কাম কৰিছে কাম ভালকৈ নকৰিলে কাৰো লগত কম্প্ৰমাইজ নকৰোঁ সেইটো আপোনালোকে অলপো চিন্তা কৰিব নালাগে ফলাফলটো দেখিলে আপোনালোকে আমাৰ কাৰণে ভাল কিয় আমি ৰাইজৰ কাম কৰিছোঁ যদি বিজেপিয়ে ৰাইজৰ কাৰণে কাম নকৰে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যদি দেশৰ কাৰণে কাম নকৰে বিজেপিয়ে যদি উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে কাম নকৰে কেতিয়াও এই এনেকৈ আমি নিজিকোঁ আজি মই চাই আছিলোঁ ৰূপসীটো বিমান বন্দৰটো বন্ধ হৈ গৈছিলে অলপ আগত মই ভাবিছিলোঁ ইয়াৰ পৰা ৰূপসীৰ পৰা গুৱাহাটীলৈকে বিমানেৰে যাম নেকি মই যেতিয়া খবৰ ল'লোঁ তেতিয়া গম পালোঁ 3:50 ফ্লাইটখন উৰিব মই যাব নোৱাৰোঁ কিন্তু আগতে সেই পৰিৱেশটো আছিল নেকি এতিয়া মানে ধুবুৰীৰ পৰা মানুহ গুৱাহাটীলৈকে বিমানেৰে যাব পাৰে ধুবুৰীৰ পৰা কলিকতালৈ বিমানেৰে যাব পাৰে আপোনালোকে তেজুত গৈ চাওক আপোনালোকে হলঙিত গৈ চাওক এনেকৈ প্ৰত্যেকটো অঞ্চলত অসমৰ নৰ্থ ইষ্টৰ প্ৰত্যেকটো অঞ্চলত এতিয়া অতি কমেও যোৱা 7টা বছৰ 10ৰ পৰা 12টা নতুনকৈ এয়াৰপৰ্ট হৈছে আপোনালোকে গৈ চাওক মই নিজেও কেম্পেইনিঙত ত্ৰিপুৰাত আছিলোঁ ব্ৰডগেজ লাইনৰ কথা তেওঁলোকে ভাবিবই পৰা নাছিলে এতিয়া ব্ৰডগেজ লাইন হ'ল আপোনালোকে গৈ ত্ৰিপুৰা আগৰতলাৰ এয়াৰপৰ্টটো চাওক 5 বছৰ আগৰ এয়াৰপৰ্ট আৰু এতিয়া এয়াৰপৰ্টৰ মাজত বৃহৎ পাৰ্থক্য কোনে কৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৰিছে আৰু তাৰেই এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যে কাম কৰিছে তাৰ প্ৰতিফলন ঘটিছে এই ভোটত আৰু সেইকাৰণে বিজেপি জিকিছে আমি সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ 2024ত আজমলক ধুবুৰীৰ পৰা বিদায় দিয়াৰ কিবা এইটো মইতো নাজানো আজমল ডাঙৰীয়া যদি ইয়াৰ পৰা বিদায় লয় তাতো মোৰ প্ৰব্লেম নাই